গাইস বৃন্দাবন চাওক বৃন্দাবন। মোৰ নাম বৰ্ষা কাশ্যপ, মোৰ ঘৰ নলবাৰীতে হয়। ভালে লাগিব। বিৰতিৰ মাজত মানে ৰাজকীয় চাব হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই চাগে। তো আজি আমি যাই আছোঁ টিহুৰ ৰাস চাব। তো সেয়া ৰাস তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি পাৰোঁ। তো আমি কেইজনমান চলি আহিছোঁ, তো দেখাম। তো ব'লকচোন আমাৰ লগত। তো আমি ফাইনেলি এণ্টাৰ কৰিলোঁ ইফালে। তো ইয়াতে কিবা প্ৰশ্ন সুধি আছে চাওক আপোনালোকে। তো তাৰে পিছত অলপ প্ৰদৰ্শনী আছে, তো প্ৰদৰ্শনী দেখা হ'লেও ব'লক আপোনালোকক। এয়া চাওক দশ অৱতাৰ দিছে ইয়াতে চাওক। গাইস বৃন্দাবন চাওক বৃন্দাবন। ৰাধা কৃষ্ণ চাওক। বৃন্দাবনৰ মাজে কানা চামকলীয়া। এয়া চাওক গাইস বেগৰ দোকান 100। গাইস এইবাৰ অলপ মানুহ হৈছে দিয়ক। তো এইবাৰ চব দোকান পাহাৰো হৈছে, বেছিভাগ দোকান পাহাৰ হৈছে এইবাৰ। যোৱাবাৰতো একোৱে নাছিল। তো 2020 এনাই গ'ল। তো 2021 অলপমান ডেভেলপ হৈছে দিয়ক। ব'লক আৰু কিবা চাওঁ। তো ইভাগে আছে চোনপাপড়ি গাইছ, চোনপাপড়ি। গাইছ চোনপাপড়ি। তো আৰু জংঘল আছে এইফালে। কি আছে দেখাবলৈ আপোনালোকক। গাইছ ফুচকা। ইভাগেও ফুচকা আছে। এই কি হে? চাওমিন পাই দিয়ক ম'ম' চমো। তো ইফালে কি আছে? ইফালে ৰেষ্টুৰেণ্ট। তো ইফালে কি আছে? চক ভালে আছে এলাখান। এতিয়া টিহু দেৰি আহিছে দিয়ক। তো এইফালে জিলাপিৰ দোকান, জিলাপি। কিবা খাব লাগছে নহয়? ফুচকা খাওঁ নেকি? খাব ফুচকা খাবি? তাতে নাই পানী, ইয়াতে নাই আলু, খাবি কি এতিয়া? ফুচকাই খাওঁ ক'ৰবাত। যোৱা বছৰতো আকৌ নহ'লে, তো এই বছৰ অলপ ভাল হৈছে। তো এইবাৰ চাব পৰা হৈছে অলপ টিহুৰ ৰাস। এইবাৰ গাইজ অলপ মানুহ হৈছে চক। মানুহ গাইজ এইবাৰ। গাইজ এতিয়া আমি টিহু টাউনৰ ভিতৰলৈ যাই আছোঁ। তো ৰাজখোলাৰ ভিতৰত একো খাবলৈ একো নাই, মানে ইমান মানুহ তাতে ভিৰ। এইবাৰ বহুত ভিৰ হৈছে। তো অলপ টিহু টাউনৰ ফালে যাই আছোঁ, কি পাওঁ খাওঁ। অলপমান ভোকো লাগছে বিৰাট। ফুচকা দি পেট নধৰে না। গাইজ টিহু টাউন এণ্টাৰ। গাইজ টিহুত এটা নতুনকৈ তেল ডিপু হৈছে। ক'ত ডেকা আহিছে
কি খাব পুৰি কি খাবি পুৰি পুৰি এগেল খাওঁনকাৰ ঘুগনিটো আহিবা বাকী আছে তো গাইছ ঘুগনি আহি গেল এইটোক চাইড কৰক চলাবি চাইড কৰক দে ল ফটাফট ল হেল্ল' ডেকা বাৰক মই ইয়াৰ বাদ দিলোঁ আৰু মোৰ তাই নাম নিলোঁ আৰু মোৰ অঁ কি এ বা বিজি ফোনে ফোন হা কি এ পুৰি ঠাণ্ডা হৈছে পুৰি ঠাণ্ডা এই আমি ও আহিছে খাওঁনকাৰ খক দে ডেকা খা তো ফাইনেলি গাইছে আমাৰ খোৱালৈ আহি গ'ল পুৰি ঘুগনি তো এতিয়া আকৌ পুনৰ ৰাজখোলালৈ যাওঁ তো এই ইয়াতে তাই বহি আছে ফোন কৰি ফোনটো কি হৈছে ক'ব নোৱাৰোঁ কি হৈছে আৰু ক'ব নোৱাৰোঁ কিন্তু ফোন অহাৰ পৰাই প্ৰেমত পচি গাইছে প্ৰেমত পচি আজি আপোনাৰ মঞ্চত আহি পেলাই কেনেকুৱা লাগিল ভালেই লাগিছে ইমানখিনি দৰ্শক আছে এতিয়া অলপ সময় পিছত গান গাব আপোনালোকক অলপ দেখুৱাৰ চেষ্টা কৰিম তো লাইভো দেখাব অলপ আপোনাৰ পৰিচয়টো অলপ মোৰ নাম বৰ্ষা কাশ্যপ মোৰ ঘৰ নলবাৰীতে হয় ভালেই লাগিব তো দাদা আজি আপোনাৰ ডিব্ৰুগড়ৰে মাজৰ আহি কেনেকুৱা লাগিল ভাল লাগিল আৰু ইমান বিৰতিৰ মাজত মানে ৰাসটো চাব পাৰোঁ আৰু এনেকৈ ৰাসত অনুষ্ঠান পাই গোটেই হেপী ভাল লাগিছে তো দাদা অলপ সময় পিছত তো গান গাব তো আপোনালোকক অলপ দেখাৰ চেষ্টা কৰিম তো এতিয়া পল আকাশ দাই গান গাব তো আপোনালোকে চাওক Thank you.